হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আৰু অন্য এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ, যিটো নেকি পথাৰ শস্য কৃষি পৰামৰ্শৱলীৰ ওপৰত। আৰু এই ভিডিঅ'টো নেকি বহুত এটা ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যিহেতু খেতিয়কৰ ওপৰত যিবিলাক নেকি চাইণ্টিফিক তাৰমানে আমাৰ কেনেদৰে খেতি কৰিব লাগে তাৰ যিবিলাক নেকি পৰামৰ্শ, সেইবিলাক মই আপোনালোকক দেখাবলৈ আগবাঢ়ি গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু যিটো নেকি মেইন একচুৱেলি এইটো বছৰটো গুচি গ'ল, একচুৱেলি 15 বহাগৰ পৰা তাৰমানে 15 শাওনৰ তাৰ মাজত কি খেতি কেনেদৰে আমি ষ্টাৰ্ট কৰিব লাগে গোটেইখিনি আছে ইয়াত, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে চাই থাকক, স্কিপ নকৰিব, শেষলৈ চাব। আৰু আপোনালোকে মাজত কি কৰিব, ভিডিঅ'টো ৰখাই পেলাই আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। চাওক আপোনালোকে আহু ধানৰ খেতি কেনেদৰে কৰিব লাগে, তাত সাৰ প্ৰয়োগ এনেদৰে আমি ইউজ কৰিব লাগে বা কোনটো সময়ত সাৰ দিব লাগে, গোটেইখিনি ইয়াত দিয়া আছে। আৰু ৰোৱাৰ টাইমিং দিছে, কেনেদৰে ৰোপণ কৰিব লাগে, ডিষ্টেঞ্চ কেনেদৰে মেইনটেইন কৰিব লাগে, গোটেইখিনি দিছে। আৰু আপোনালোকে এইবিলাকৰ ওপৰত ভালদৰে এটা পৰ্যবেক্ষণ কৰি আপোনালোকৰ মতে সঠিক নিৰ্ণয়বিলাক আপোনালোকে ল'ব। চাওক কিদৰে পানী যোগান ধৰিব লাগে বা বাট বন, তাৰমানে যিবিলাক নেকি বন বাট বুলি কয়, আৰু সেইবিলাক কেনেদৰে আমি নিৰাময় কৰিব লাগে, কেনেদৰে চাফ চিকুণ কৰিব লাগে, গোটেইখিনি দিয়া আছে একচুৱেলি। আৰু সেই গতিকে চাওকচোন আপোনালোকে। আৰু কিছুমান কীট পতংগৰ ওপৰতো দিয়া আছে, যেনেদৰে গান্ধী পোক, পাত জ্বলা ৰোগ, এইবিলাক গোটেইবিলাক দিয়া আছে। তাত নিৰাময় ওপৰতো দিয়া আছে, আপোনালোকে চাব। একচুৱেলি ভিডিঅ'টো শেষলৈ চাব, যিহেতু চাওক আহু ধানৰ খেতি যিবিলাক নেকি আমাৰ ইয়াত দিয়া আছে কীট পতংগ, আৰু সেইবিলাক ছেম তাৰমানে শালি ধানৰ লগত একেই হয়। আৰু সেই গতিকে আপোনালোকে আহু ধান ভিডিঅ'টো চাই পেলাই শেষ কৰি নিদিব, নেক্সট আপোনালোকে শালি ধানৰ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ একেলগতে। আৰু চাওক শস্য চপোৱাৰ পৰা আপোনালোকৰ হেৰি কৰি পেলাই শস্য ৰক্ষা গোটেইখিনি ইয়াত দিয়া আছে, চাব পাৰিব আপোনালোকে। আৰু এইবিলাকৰ ওপৰত যদি আপোনালোকে ট্ৰেইনিং ল'ব বিচাৰিছে, এনেদৰে আহু ধান বা শালি ধানৰ ওপৰত, আপোনালোকৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যাব বা এগ্ৰিকালচাৰ ছেক্টৰ যিবিলাক নেকি আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আছে, আৰু তাত যাব আপোনালোকে। তাত গৈ পেলাই তাৰ পৰা ট্ৰেইনিং ল'ব পাৰিব। আৰু চাওক নেক্সট শালি ধান আহিলে, শালি ধানৰ ওপৰত গোটেইখিনি ইয়াত আপোনালোকে চাব পাৰিব। সেই গতিকে মই কৈছোঁ আপোনালোকে ভিডিঅ'টো ৰখাই নাচাব, গোটেই শেষলৈ চাব। আৰু মাজে মাজে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, আৰু স্ক্ৰীনশ্বট মাৰি পেলাই পঢ়ি পেলাই সঠিকভাৱে সঠিক টাইমত সঠিক কেনেদৰে সাৰ দিব লাগে, বা সঠিক টাইমত সঠিক কেনেদৰে ডিষ্টেঞ্চ মেইনটেইন কৰি আমি ধান ৰুব লাগে, বা কঠীয়া তলি কেনেদৰে প্ৰস্তুত কৰিব লাগে, বা কোনবিলাক জাত আমি সংগ্ৰহ কৰিব লাগে, গোটেইখিনি দিয়া আছে ভিডিঅ'টোত। আৰু মই জাষ্ট কৈহে গৈছোঁ, কিন্তু মই গোটেইখিনি পঢ়ি দিয়া নাই আপোনালোকক, কেনেদৰে কোনটো ধান ইউজ কৰিব লাগে। আপোনালোকে পঢ়ি চাব, আৰু পঢ়ি চাই পেলাই কিবা যদি অসুবিধা হয় আপোনালোকে কল কৰিব। চাওক এইবিলাক ৰঞ্জিত আৰু বাহাদুৰ, ৰঞ্জিত চাহৱান, আৰু ৰঞ্জিত চাহৱানটো অলপমান ডিফাৰেঞ্চ আছে। ৰঞ্জিত চাহৱানটো হৈছে আমাৰ পানীৰ তলত যদি 10 দিন যদি ডুব খাই থাকে, তেওঁ তাৰ অসুবিধা ইমান একো নহয়, 10-20 দিনলৈকে। কিন্তু ৰঞ্জিতটো হৈছে পানীত সাধাৰণতে ডুব খাই থাকিলে সেইটো মৰি যাব। আৰু চাওক এইটো বৰা ধানৰ জাত, জহা ধানৰ গোটেইখিনি আছে, দীৰ্ঘদিনীয়া জাত আছে, আৰু তেনেদৰে আছে। চাওক প্ৰফুল্ল, গীতেশ, জলশ্ৰী, জলকুঁৱৰী এইবিলাক আছে, ৰঞ্জিত চাহৱান আছে। এইবিলাক পানীৰ তলত থাকিলেও একো নহয় ধানবিলাক। চাওক এইটো লিখাই আছে, পানী আবদ্ধ অঞ্চলত কৰিব পৰা অধিক উৎপাদনক্ষম ধানৰ জাত। চক্ৰলাহী আছে, চাওক ডিফলো আছে, গোটেইবিলাকৰ ওপৰত আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব, ভালদৰে পঢ়িব। ইয়াৰ ডিউৰেশ্যনটো চাব, কিমান দিনীয়া ধান। একচুৱেলি শ্বৰ্ট ডিউৰেশ্যনৰ ধানবিলাক আমি বোকাত কৰিব নোৱাৰোঁ সাধাৰণতে, কিয়নো আমাৰ মাটিবিলাক বেছি বোকা হৈ থাকিলে পিছত চপোৱা টাইমত অসুবিধা হয়। আৰু কিছুমান কম দিনীয়া জাত আছে, এইবিলাক সাধাৰণতে আমি ইউজ নকৰোঁ। তেতিয়া আমি যিবিলাক নেকি বোকা হৈ থাকে আঘোণমহীয়া, তেনে জেগাত আমি সাধাৰণতে দীৰ্ঘদিনীয়া ধানবিলাক আমি ইউজ কৰিব লাগে। আৰু যদি শ্বৰ্ট ডিউৰেশ্যনৰবিলাক ইউজ কৰিব বিচাৰে, অকণমান দেৰিকৈ ৰোপণ কৰিব লাগিব, আমি সেইটো কৰিব পাৰি। একচুৱেলি শ্বৰ্ট ডিউৰেশ্যন ধানবিলাক আমি সাধাৰণতে ডাবল ক্ৰপ কৰিবৰ কাৰণে ইউজ কৰিব লাগে। যিবিলাক খেতি আমাৰ একচুৱেলি ধান খেতি কৰিলে নহয়তো আজিকালি, আমাৰ ডাবল ট্ৰিপুল খেতি কৰিবলগীয়া প্ৰব্লেমবিলাক আহি পৰিছে আমাৰ ওচৰত। সেই গতিকে আমি ছিংগুল খেতি কৰি আমাৰ যিখন খেতি পথাৰ আমি ৰাখি দিয়াটো আমাৰ কাৰণে সঠিক ইনয় নহয়। আমি ডাবল কৰিব লাগে একচুৱেলি। খেতি কৰাৰ পিছত, ধান খেতি কৰাৰ পিছত সৰিয়হ নহ'লে গোমধান এইবিলাক আমি কৰিব লাগে আমাৰ খেতি পথাৰখনত, তেতিয়াহে আমি ডাবল উৎপাদন কৰিবলৈ সক্ষম হ'ম।
আৰু চাওক কেনেদৰে সাৰ প্ৰয়োগ কৰিব লাগে গোটেইখিনি দি দিছে। একচুৱেলি আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো অলপমান দীঘলীয়া হৈছে আৰু দীঘলীয়া হ'লেও আপোনালোকে গোটেইখিনি চাব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকৰ যিবিলাক নেকি চিনাকি খেতিয়ক আছে, যিবিলাক নেকি ধান খেতিৰ ওপৰত তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে, তেওঁলোকক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' প্ৰথম প্ৰস্তুত কৰিছোঁ, আজি 4 মাহৰ পিছত। মোক কওঁতে আজি অলপমান খেলি মেলি লাগি গৈছে আৰু জাষ্ট মই ষ্টাৰ্ট কৰিছোঁ আকৌ, যিহেতু মই অলপ বিজি আছিলোঁ, বিজি থকাৰ কাৰণে। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে সঁহাৰি দিব আৰু চাব। চাওক এইবিলাকৰ ডিউৰেশ্যন, বয়স গোটেইবিলাক দিছে, স্পেচিং দিছে, গোটেইবিলাক দিছে। যিবিলাক নেকি আমাৰ কঠীয়া ৰোপণ, কঠীয়া তাৰমানে আমাৰ বয়সটোৰ ওপৰতহে আমাৰ স্পেচিংটো আমাৰ মেইনটেইন কৰে। চাওক পানী যোগানৰ পৰা আদি কৰি বন বাত নিয়ন্ত্ৰণ গোটেইখিনি দি দিছে সঠিকভাৱে। মই কৈছোঁ ন, এই ভিডিঅ'টো যদি আপোনালোকে যদি শেষলৈ চায়, আপোনালোকৰ ধান খেতিত আপোনালোকে ছাকচেছ 100% হ'বই। আৰু যদি কিবা অসুবিধা থাকে আৰু ইয়াতকৈ যদি অধিক আপোনালোকে জানিব বিচাৰে, তেতিয়া কি কৰিব আপোনালোকৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যাব বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰত যাব। তাত গৈ আপোনালোকে বা আপোনালোকৰ ব্লকত যাব, তাত গৈ আপোনালোকে যোগাযোগ কৰিব আৰু ইয়াতকৈ অধিক তেতিয়া আপোনালোকে ট্ৰেইনিং ল'ব পাৰিব। ঠিক আছে। আৰু চাওক কীট পতংগ নিবাৰণ আৰু আপোনালোকৰ যিবিলাক নেকি শস্য কিছুমান ৰোগ আছে, আৰু সেই ৰোগবিলাক কেনেদৰে আমি শেষ কৰিব পাৰোঁ বা নিৰাময় কৰিব পাৰোঁ, তাৰ ওপৰতো ইয়াত তাৰমানে সঠিকভাৱে দিয়া আছে, কোনবিলাক কেমিকেল আমি ইউজ কৰিব লাগে। আপোনালোকে খালি ইয়াত চাই ল'ব, স্ক্ৰীনশ্বট এটা মাৰি ল'ব, প্লাছ আপোনালোকে দৰৱটোৰ বিষয়ে যদি কিবা অধিক জানিব বিচাৰিছে তেতিয়া কল কৰিব, আৰু মই যিকেইটা জানো আপোনালোকক তাৰমানে অলপমান দেখাই দিব পাৰিম। আৰু চাওক এইবিলাক কি সুন্দৰভাৱে দিছে। আৰু চাওক আমাৰ গভমেণ্ট, আমাৰ চৰকাৰে আমাৰ কৃষি বিষয়া বহুত ৰাখি দিছে আপোনালোকৰ কাৰণে। গোটেই অসমত চাব গ'লে বহুতজন আছে, শজন আছে, আৰু তেওঁলোকক এনেই ৰখা নাই, আপোনালোকৰ সুবিধাৰ্থে ৰাখিছে। আৰু সুবিধাৰ্থে ৰাখিছে বুলি তেওঁলোকেতো অফিচতে থাকিব, আৰু আপোনালোকৰ যিটো অসুবিধা আছে আপোনালোকে সেই অসুবিধাখিনি তেওঁলোকৰ আগলৈ লৈ যাব লাগিব, তেতিয়াহে তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহি পাৰিব। যদি আপোনালোকে যদি নেযায়, তেনেহ'লে তেওঁলোকেনো কেনেকৈ জানিব আপোনালোকৰ কিবিলাক অসুবিধা হৈছে। আৰু সেই অসুবিধাবিলাক জানিবৰ কাৰণে কি কৰিব লাগিব, আপোনালোকৰ ওচৰত থকা কৃষি বিজ্ঞান হয়, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ ব্লকত হয় বা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত হয়, তাত গৈ পেলাই আপোনালোকৰ যিবিলাক নেকি প্ৰব্লেম আছে আৰু প্ৰব্লেমবিলাকৰ ওপৰত তেওঁলোকক ক'ব লাগিব। আৰু যিবিলাক নেকি আমাৰ কিছুমান ভেটেনেৰি আছে, আপোনালোকে ভেটেনেৰি অফিচত যাব লাগিব, আৰু তাত গৈ পেলাই আপোনালোকৰ যিবিলাক অসুবিধা আছে সেইবিলাক আপোনালোকে ক'ব পাৰিব তেওঁলোকৰ লগত। আৰু চাওক পুলি কটা পোক, চাওক এইটো বৌখা চবকা পৰা যিটো নেকি ডিজেজ হয়, আৰু গোটেইখিনিৰ পৰা কেনেদৰে আমি সাৱধানতা কৰিব লাগে গোটেইখিনি ইয়াত দি দিছে। চাই লওকচোন আপোনালোকে, আপোনালোকৰ ভাল হ'ব চালে মতে, আৰু ইন ফিউচাৰ আপোনালোকে ছাকচেছ হ'ব তাৰমানে। আৰু এটা মেইন কথা হৈছে, অকল এজনে ছাকচেছ হ'লেতো নহয়, আপোনালোকৰ খেতিত কেলৈ ৰোগবিলাক বেছি হয়। ৰোগবিলাক বেছি হোৱা মেইন কাৰণটো হৈছে আপোনালোকৰ খেতিত প্ৰায়ভাগ যিবিলাক নেকি বড়ো ছিজনত কৰে খেতিবিলাক, তাৰমানে এজনে খেতি কৰে আৰু ওচৰত কোনো খেতি নকৰে। তেনে খেতি কৰিলে কি হয়, আমাৰ গান্ধী পোক আৰু সাধাৰণতে যিবিলাক নেকি বেমাৰ আছে, সেইবিলাক সাধাৰণতে বহুত বেছিকৈ হোৱা দেখাত দিয়ে, আৰু সেইটো তাৰমানে স্বাভাৱিক হয়। আৰু সেই গতিকে আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া খেতি কৰিব 10-12জন বা এটা গ্ৰুপ 30-40জন লগ লাগি পেলাই খেতি কৰিলে কি হ'ব, আপোনালোকে ছাকচেছ হ'ব তাৰমানে। আৰু সেই ছাকচেছটো কেনেদৰে আপোনালোকে কৰিব, তাৰ ওপৰত যদি অধিক জ্ঞান আপোনালোকে সংগ্ৰহ কৰিব বিচাৰিছে, আপোনালোকৰ ওচৰত থকা কেভিকেট যাব, কেভিকেট গৈ পেলাই আপোনালোকে বহুত ভালদৰে শিকিব পাৰিব, আৰু ছাৰহঁতে ভালদৰে আপোনালোকক দেখাই দিব তেতিয়া। চাওক এইবিলাক এইটো যে দিছে, খেতি পথাৰ একদম কঠীয়া পৰাৰ পৰা ষ্টাৰ্ট কৰি পেলাই আৰু একদম ধান ৰোৱালৈকে, আৰু প্ৰত্যেকটো ধানৰ ভেৰাইটি কেনেদৰে কি কৰিব লাগে, কেনেদৰে বাছনি কৰিব লাগে, গোটেইখিনি দিয়া আছে। আৰু ভিডিঅ'টো লেন্থি হৈছে, অলপ দীঘলীয়া হয়, দীঘলীয়া হ'লেও কি হ'ব, আপোনালোকৰ কাৰণে দীঘলীয়া হ'লেও চাব লাগে। যিহেতু আপোনালোকে ধান খেতি যি আমাৰ প্ৰধান খেতি হয় অসমৰ কাৰণে, আৰু সেই খেতিটো আমি যদি সঠিকভাৱে নকৰোঁ, তেতিয়া আমি তাৰমানে ছাকচেছ নহ'ম। একচুৱেলি আমাৰ যদি খোৱা খাদ্যখিনি থাকে, আমাৰ ভাতখিনি থাকে, তেতিয়াহ'লে অন্য বস্তু আমি কিনি খাওঁ ক'লেও পাৰোঁ। সেই গতিকে ধান খেতিটো কেনেদৰে কম মাটিত ধান খেতি কৰি পেলাই অধিক উৎপাদনক্ষম হ'ব পাৰি, সেইটো জানিবৰ কাৰণে এই ভিডিঅ'টো চাবলগীয়া একচুৱেলি ইম্পৰ্টেণ্ট হয়। আৰু যদি ভাবিছে আপোনালোকে এনেই ফাংফুংকৈ খেতি কৰি মই কৰিম, তেনেদৰে এনেদৰে যদি খেতি কৰা মানুহ আছে, তেনেদৰে
হ'লে মতে এই ভিডিঅ'টো চাই একো লাভ নাই, তেখেতে তেনেকৈ কৰিব। আৰু ইয়াৰ চাওক অধিক উৎপাদনক্ষম কিছুমান ধানৰ জাত চাওক আপোনালোকে প্ৰফুল্ল আৰু গীতেজ, এইকেইটা বহুত বেছি উৎপাদন দিয়ে। আৰু আমি তাৰমানে কেনে পৰিস্থিতিত এইবিলাক আমি ৰোপণ কৰিব পাৰোঁ সেইখিনি ওপৰতো দি দিছে চাওকচোন, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। জাতটো এই জাতটো সাধাৰণতে আমি মাৰ্কেটৰ পৰা সংগ্ৰহ কৰিব লাগিব, বা আপোনালোকে যাব লাগিব আমাৰ তিতাবৰত যিটো নেকি কৃষি গৱেষণা কেন্দ্ৰ আছে তাত যাব লাগিব, আৰু তাত গৈ আপোনালোকে এই বীজবিলাক সংগ্ৰহ কৰিব পাৰিব, যিটো নেকি ধান গৱেষণা কেন্দ্ৰ হয়। কঠীয়াতলি প্ৰস্তুত চাওক, তাৰপিছত পথাৰ প্ৰস্তুতি, গোটেইখিনি A to Z দিছে, তাৰমানে ষ্টেপ বাই ষ্টেপ ফৰ ইয়ৰ ছাপোৰ্ট, আপোনালোকৰ তাৰমানে ভালদৰে যাতে ছাপোৰ্ট হয় সেই গতিকে তাৰমানে ইয়াৰ প্ৰত্যেকটো ধানৰ বিষয়ে বেলেগ বেলেগকৈ দি দিছে, আৰু গোটেইখিনি একচুৱেলি চাবলগীয়া হয়। পথাৰত সাৰ প্ৰয়োগ আমি এনেই কৰিলে নহ'ব, আমাৰ কিমান পৰিমাণৰ সাৰ দিলে আমাৰ পথাৰখনত অধিক উৎপাদন হয় সেইটো চাব লাগিব। আৰু যদি এটা চাইণ্টিফিক জাত আপোনালোকে ইউজ কৰিছে, যিটো নেকি বৈজ্ঞানিক তাৰমানে আমাৰ যিটো বনসংকৰ বুলি কয়, আৰু সেনেকুৱা জাতবিলাক যদি আপোনালোকে হাইব্ৰিড ভেৰাইটিবিলাক ইউজ কৰিছে, তেতিয়া কি হ'ব, আপোনালোকে সেইটো হিচাপত তাৰমানে চাইণ্টিফিক যিটো নেকি ফাৰ্টিলাইজাৰ ড'জ আছে সেইটো আপোনালোকে ইউজ কৰিব লাগিব। আৰু যিবিলাক নেকি হাই ইল্ডিং কিছুমান ৰাইচ আছে এডি ভেৰাইটি, আৰু সেইবিলাকতো একচুৱেলি আমাৰ যিটো নেকি ফাৰ্টিলাইজাৰ ড'জ আছে সেইটো সঠিক পৰিমাণে উৎপাদন কৰিব লাগে। আৰু যদি বেছি ভালকৈ আপোনালোকে দিওঁ বুলি ভাবিছে, তেতিয়াহ'লে কি কৰিব লাগিব, আপোনালোকৰ খেতি মাটি পৰীক্ষা কৰিব লাগিব, যিটো নেকি ছইল টেষ্ট বুলি কয়। আৰু ছইল টেষ্টটো সাধাৰণতে বহুত এটা এচেঞ্চিয়েল, বহুত ইম্পৰ্টেণ্ট হয়। আৰু সাধাৰণতে ছইল টেষ্ট কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত যাব, আৰু নহ'লে আপোনালোকৰ ওচৰত থকা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰত যাব, আৰু তাত গৈ পেলাই আপোনালোকে যাব পাৰিব যিটো নেকি ৰিচাৰ্চ চেণ্টাৰবিলাক, তাত যাব পাৰিব, আৰু নহ'লে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যাব পাৰিব। তাত গৈ আপোনালোকৰ মাটিখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰিব। চ' ইয়াত ধানৰ জাতবিলাক দি দিছে কি সুন্দৰভাৱে। আৰু অধিক জানিবৰ কাৰণে আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত যাব, তাত আপোনালোকে ভালদৰে এইবিলাকৰ ওপৰত জ্ঞান থাকিব পাৰে, জ্ঞান সংগ্ৰহ কৰিব পাৰিব। আৰু এতিয়া আপোনালোকে আনকো শিকাব পাৰিব। একচুৱেলি আমি যদি এটা 30জনীয়া গোটক যদি ট্ৰেইনিং দিওঁ, তেনেহ'লে সেই 30জনে আৰু যাতে 60-70জনক মানুহক ট্ৰেইনিং দিয়ে, সেইটোৱে একচুৱেলি লক্ষ্য হয় আমাৰ যিবিলাক এগ্ৰিকালচাৰ চাইণ্টিষ্ট তেখেতলোকৰ। আৰু সেই গতিকে আপোনালোকে সদায় ধ্যান দিব লাগিব, ট্ৰেইনিংটো নট ফৰ অনলি ইউ, আপোনালোকৰ মাত্ৰ এজনৰ কাৰণে নহয় ট্ৰেইনিংটো, বা 10জনৰ কাৰণে নহয়, সেই 10জনে যাতে আৰু 100জন 200জন তেনেদৰে যাতে বাঢ়ি যায় গোটেই অসমত। আৰু এইটো এটা মেইন উদ্দেশ্য হয়, যিবিলাক নেকি জাত মই দেখাইছোঁ ইয়াত, এই জাতবিলাক যাতে আপোনালোকে সঠিক টাইমত কেনেদৰে সঠিক চিডটো বাছনি কৰে, আৰু কিবা অসুবিধা হ'লে কেনেদৰে তাক নিৰাময় কৰিব পাৰিব, এনেদৰে এই খেতিটোৰ ওপৰত সঠিক জ্ঞান হ'লে খেতিটো কৰিব, নহ'লে এইবিলাক খেতি কৰিলে আপোনালোকে এটা সংকটত পৰিব পাৰে ইন ফিউচাৰ গৈ পেলাই। আৰু চাই ল'ব সেই গতিকে গোটেই খেতিখিনিৰ ওপৰত তাৰমানে সঠিক জ্ঞানটো লৈ ল'ব। আফটাৰ ডেট আপোনালোকে সেই ধানটো খেতিটো কৰিব, তেতিয়া আপোনালোকে অধিক উৎপাদনক্ষম হ'ব। চাওক এইবিলাক লুইট, কপিলি, দিচাং, কিমান ভাল ভাল জাতৰ ধানবিলাক ওলাইছে। এইবিলাক চাওক হিচাপ পদ্ধতি, কৃষি পদ্ধতি গোটেইখিনি দি দিছে। একদম সঠিকভাৱে চাই ল'ব আপোনালোকে। আৰু সঠিকভাৱে যদি চাই পেলাই, সঠিকভাৱে যদি চাইণ্টিফিক এটা ট্ৰেইনিং এটা লৈ পেলাই, বা এই ভিডিঅ'বিলাক যদি সঠিকভাৱে চাইছে আপোনালোকে, আৰু তাৰ ওপৰতো যদি আপোনালোকে দুআষাৰ আপোনালোকৰ ওচৰত থকা চাইণ্টিষ্টৰ লগত আপোনালোকে কথা পাতি লৈছে, বা টেকনিচিয়ানৰ লগত, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ছাকচেছ হোৱাটো তাৰমানে পাৰ্চেণ্টেজটো 99% থাকি যায়। আৰু আপোনালোকক কিন্তু অকল লোকৰ পৰামৰ্শ লৈ কৰিলে নহ'ব, নিজৰ ব্ৰেইনটো সদায় ইউজ কৰিব লাগিব। প্লাছ কি কৰিব লাগিব, আপোনালোকে কিমান টাইম দিছে আপোনাৰ খেতিত সদায় মানুহে টাইম দিব লাগিব। আৰু টাইম যদি নিদিয়ে, তেতিয়া আপোনাৰ খেতিখিনি 1 সপ্তাহ যদি টাইম নিদিয়ে, 1 সপ্তাহতে বৰবাদ হৈ যাব। যিহেতু এতিয়া মোৰ নিজৰ খেতিতে হ'ল, আৰু নিজৰ খেতিত যিটো নেকি গান্ধী পোক ওলাই গ'ল এতিয়া, আৰু মই কি হ'ল তাৰমানে খেতিটো তাৰমানে মোৰ আৰ্লি ফ্লাৱাৰিং তাৰমানে হৈ গ'ল, যিটো নেকি ফ্লাৱাৰিং আহি গ'ল সোনকালে। আৰু মই তাক ষ্টপ কৰিবৰ কাৰণে কিছুমান ঔষধ মই ইউজ কৰিছিলোঁ, ফাৰ্টিলাইজাৰ ড'জ ইউজ কৰিছিলোঁ, আৰু সেই ড'জটো কাম নিদিলে। যিহেতু তাৰমানে আমাৰ ৱেডাৰটো একচুৱেলি এনেকুৱা ৰ'দ দি আছিলে, ৰ'দ দিয়াৰ কাৰণে কি হ'ল, পানী শুকাই গ'ল, পানী শুকাই যোৱাৰ কাৰণে অসুবিধা হ'ল, আৰু অসুবিধা হোৱাৰ কাৰণে তাৰমানে ওলাই গ'ল ধানৰ হেৰিবিলাক। আৰু সেই গতিকে কি হ'ল, আৰু এতিয়া গান্ধী পোকৰ কাৰণে মই দৰৱ মাৰিবলৈ গ'লোঁ, কিন্তু তাৰমানে কি হ'ল, একেৰাহে বৰষুণ দি দিলে। তাৰপিছত বৰষুণ দিয়াৰ কাৰণে গান্ধী পোকৰ দৰৱটো মাৰিও একো কামত নাহিলে। কি হ'ব এতিয়া, তাৰপিছত খাই দিলে আৰু এনেকুৱা। সেই গতিকে এইবিলাক ধানৰ খেতি কৰোঁতে সদায় আপোনালোকে
এটা তাৰমানে সচেতন হ'ব লাগিব। যিহেতু যদি ভাবিছে আপোনালোকে সোনকালে ওলোৱা ধানৰ খেতি কৰিম, তেতিয়া কি হ'ব, ওচৰত আৰু 10জনে খেতিটো কৰিব লাগিব। তেতিয়া কি হ'ব, গান্ধী পোককেইজনী অকল আপোনাৰ পথাৰখন খাবলৈ নাহে তেতিয়া, আৰু 10জনৰ খেতি পথাৰো যাব, তেতিয়া বহুত কম আপোনালোকৰ অনিষ্ট হ'ব। আৰু চাওক, শস্য পৰিচৰ্যাৰ বিষয় দিছে, পানী যোগানৰ বিষয় দিছে, গোটেইখিনি A to Z দিছে। ভিডিঅ'টো দীঘল হৈছে যিহেতু প্ৰত্যেকটো ভেৰাইটিৰ ওপৰত তাৰমানে বেলেগ বেলেগকৈ দিছে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো সঁচাই তাৰমানে মই আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে এইটো কাৰণে কৈছোঁ, যিহেতু মোৰ ভিডিঅ' কিবা আপোনালোকৰ ইউটিউবৰ পৰা পইচা পাবৰ কাৰণে নহয়, এই ভিডিঅ'টো যাতে কৃষকৰ ওচৰত যায়, আৰু সেইটো উদ্দেশ্য মই আপোনালোকৰ লগত এই ভিডিঅ'বিলাক আনিছোঁ। একচুৱেলি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আৰু বৰ্ষাকালীন যিবিলাক নেকি গোমধানৰ খেতি, মেজৰ খেতি কেনেদৰে কৰিব আপোনালোকে, যিটো নেকি বাৰিষাকালীন, তাৰ ওপৰত চাওক কিমান সুন্দৰভাৱে দিছে, আপোনালোকক জাতবিলাকৰ ওপৰতো দি দিছে। আৰু আপোনালোকে সঠিক জাতবিলাক নিৰ্বাচন কৰাটো এটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু সেই গতিকে জাত বাছনি কৰোঁতে যাতে ভুল নকৰে, আৰু সেই ভুলবিলাকৰ পৰা যাতে বাচিব আপোনালোকে। আৰু সেই বাচিবৰ কাৰণে কি কৰিব লাগিব, আপোনালোকৰ ওচৰত থকা কেভিকেত যাব লাগিব। যদি অসুবিধাৰ সন্মুখীন হৈছে কিবা জাত বাছনি কৰোঁতে, বা ভাল কিছুমান চাইণ্টিষ্ট আছে, তেওঁলোকৰ পৰামৰ্শ ল'ব লাগিব, যি নেকি এক্সপিৰিয়েঞ্চ হোল্ডাৰ হয়। আৰু এইটোৱে ক'লোঁ, যাতে অকল আনৰ আদৰ্শ ল'লে নহ'ব, তেওঁ তাৰমানে যিমান প্ৰেক্টিকেলি তেওঁ জ্ঞান আছে, নলেজ আছে, তেওঁ সেই খেতিটোত তেওঁ তাৰমানে আপোনালোকক এটা স্থায়ী হেৰি এটা দিব পাৰিব নে নহয়, হ'বই বুলি গেৰাণ্টি এটা, সেইটো চাব আপোনালোকে। যিহেতু উইদাউট গেৰাণ্টি আপোনালোকে খেতি কৰিবলৈ কেতিয়াও আগ নাবাঢ়িব। যিহেতু শস্য হয়, শস্যত তাৰমানে আপোনালোকৰ সেই মানুহজনে যিজনে নেকি খেতি কৰাব, তেওঁ আপোনালোকৰ 70% হ'লেও এটা গেৰাণ্টি দিব লাগিব খেতিটো হ'বই। বা টেকনিকেলি যিখিনি নেকি জ্ঞান আছে সেইখিনি মই আপোনালোকক দিম, বা ষ্টেপ বাই ষ্টেপ মই গোটেইখিনি সহায় কৰিম। তেতিয়াহে আপোনালোকে সেই যিজন নেকি চাইণ্টিষ্ট আছে তেখেতক আপোনালোকৰ খেতিখিনিত এপ্লাই কৰিবলৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু আদাৰৱাইজ ইউ কেনট গ' এহেড, বিকজ তেওঁ যদি সঠিক পৰিমাণে তেনেকুৱা যদি আগতে যদি 20-25টা জেগাত খেতি কৰোৱা নাই, বা তেনেদৰে যদি তেওঁ জ্ঞান নাই, তেনেদৰে তেওঁ অনলি কিতাপখন পঢ়িয়ে নোৱাৰিব এইবিলাক। সেই গতিকে আপোনালোকে তেওঁ সঠিকভাৱে শুনি ল'ব। এইটো কৈছোঁ যিহেতু আপোনালোকৰ যাতে অনিষ্ট নহয়। তাৰমানে মই ফিল্ডত গৈ বহুত মানুহৰ পৰা বহুত কথা শিকিলোঁ, আৰু সেই গতিকে মই কৈছোঁ সদায় আপোনালোকে বি কেয়াৰফুল হ'ব। যিহেতু কেয়াৰফুল নহ'লে কি হ'ব, আমাৰ খেতি অনিষ্টহে হ'ব বেছি। চাই যাওক, এইবিলাক দেখিছে ন আপোনালোকে, তিল খেতি সাধাৰণতে বহুত এটা অধিক উৎপাদনক্ষম হয়। আৰু চয়াবিনৰ খেতি দিছে, চয়াবিনৰ খেতি সাধাৰণতে নকৰে চব জেগাত, কিন্তু চয়াবিন খেতি কৰি আমি বহুত তাৰমানে অধিক উৎপাদনক্ষমটো হয়ে, আৰু লাভজনক হয়। চব সিঁচাৰ কেনেদৰে সিঁচিব লাগে, কিমান সিঁচিব লাগে, কোনটো সময়ত সিঁচিব লাগে, সাৰ কিমান দিব লাগে, কেনেদৰে আমি পানী সিঁচিব লাগে, কি কৰিব লাগে, গোটেইখিনি দিছে, এভৰিথিং দিয়া আছে। ভিডিঅ'টো দীঘলীয়া হ'ল, কিন্তু আপোনালোকে দীঘলীয়া হ'ল বুলি বেয়া নাপাব। আৰু সদায় লাইক এটা কৰিব যদি লাইক নাই কৰা, আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছোঁ, এনেধৰণৰ বহুত ভিডিঅ'বিলাক দিয়া আছে, ভিডিঅ'বিলাক চাব আপোনালোকে, গোটেইবিলাক চাব। আৰু বাদামৰ খেতিৰ ওপৰতো দিছে, চাওক কি সুন্দৰভাৱে দিছে। আৰু বাদামটোতো কৰিব লাগে, বাদাম আমি খাবই লাগে। চাওকচোন কি সুন্দৰভাৱে দিছে। আৰু প্ৰায় মানুহে বাদামৰ খেতি নকৰে, কিন্তু যি কৰে তেখেতে কৰিয়ে থাকে বাদামৰ খেতি। চব কি সুন্দৰভাৱে কৰিছে। আৰু ভিডিঅ'বিলাক সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ দিছোঁ আপোনালোকক। আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু চাওক ৰসমাহৰ খেতি কেনেদৰে কৰে, চাওক কি সুন্দৰভাৱে কৰিছে। একচুৱেলি প্ৰায় মানুহে এনেই ছটিয়াব লাগে, ছটিয়াই, কিন্তু চাইণ্টিফিক পদ্ধতি তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু চাইণ্টিফিক পদ্ধতি এপ্লাই কৰিবৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। চাব আপোনালোকে, আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। চাওক কি সুন্দৰভাৱে কৰিছে। ডিষ্টেঞ্চ চাওক কিমান দিনৰ পিছত কেনেকৈ হয়, গোটেইখিনি চাব পাৰিব A to Z। আৰু এনেধৰণৰ বহুত ভিডিঅ'বিলাক চেনেলত দি আছে, সেই ভিডিঅ'বিলাক চাব আপোনালোকে। আৰু চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আৰু শ্বেয়াৰ কৰি দিব চেনেলবিলাক। ঠিক আছে। আৰু চাওক আমাৰ মৰাপাটৰ
এই খেতিটোত এটা বহুত ইম্পৰ্টেণ্ট হয় যিবিলাক নেকি দ চানেকীয়া মাটি বা দ একেৰাহে পানী থাকে তেনেকুৱা মাটিত সাধাৰণতে অসমীয়া মানুহে খুব কম কৰা দেখা যায় যিবিলাক নেকি বেংগলী মানুহ আছে তেওঁলোকে বহুত বেছিকৈ কৰে আৰু মই দেখিছোঁ চিলাপথাৰ অঞ্চলতে বহুত মানুহে কৰিছে আৰু আমাৰ এই শিৱসাগৰ অঞ্চলত বহুত কম আৰু শিৱসাগৰ অঞ্চলত একচুৱেলি এজন ডাঙৰ খেতিয়ক তেখেতে বহুত এটা তাৰমানে আশা কৰি আছিলে কিন্তু আমাৰ ইয়াত মৰাপাটৰ যিটো নেকি আমাৰ ইণ্ডাষ্ট্ৰি নাই আৰু মৰাপাটৰ যিটো নেকি ডিপাৰ্টমেণ্ট সেইটোও নাই আমাৰ শিৱসাগৰত সেই গতিকে চাগে ইয়াত তেখেতে কৰিব পৰা নাই আৰু আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰিব আৰু বহুত তাৰমানে আমাৰ একচুৱেলি লাভদায়ক হয় আৰু থেংক ইউ আৰু এইটো আছিল এটা বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় আমাৰ কাৰণে আৰু আমাৰ কৃষি জগতৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু থেংক ইউ ধন্যবাদ